নমস্কাৰ বন্ধুসকল, মই মুকুট আৰু আপোনালোকে চাই আছে আসাম ডিজিটেল ক্লাছৰুম ইউটিউব চেনেল। মই সকলোকে আমাৰ চেনেলত স্বাগতম জনাইছোঁ। মই আজি গণিত বিষয়ৰ উৎপাদক আৰু গণিতক এই দুটা বিষয় মই আলোচনা কৰিম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। যদি আমাৰ চেনেলত নতুন তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিব আৰু আপোনাৰ বন্ধুবৰ্গক শ্বেয়াৰ কৰি দিব। উৎপাদক মানে হ'ল কোনো এটা সংখ্যাক যিবোৰ সংখ্যাৰে বাকী নোহোৱাকৈ হৰণ কৰিব পাৰি, এইবোৰ সংখ্যাক সেই সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয়। চাওক, মই ইয়াত এটা 20 সংখ্যাটো লৈছোঁ। 20ক আমি কিৰে হৰণ কৰিব পাৰোঁ? 20ক আমি 20ৰে হৰণ কৰিব পাৰিম, তাত ৰিজাল্ট পাম 1। তাৰপিছত 20ক আমি 10ৰে হৰণ কৰিব পাৰিম, তাক পাম 2। তাৰপিছত 20ক 5ৰে হৰণ কৰিলে 4 হ'ব। তাৰপিছত 20ক 4ৰে হৰণ কৰিলে 5 হ'ব। 20ক 2ৰে হৰণ কৰিলে 10 হ'ব। আকৌ 20ক 1ৰে হৰণ কৰিলে 20 হ'ব। গতিকে চাওক, আমি 20ক কি সংখ্যাৰে হৰণ কৰিব পাৰিছোঁ। চাওক, 20ক আমি 20ৰে হৰণ কৰিব পাৰিছোঁ, 10ৰে কৰিব পাৰিছোঁ, 5ৰে পাৰিছোঁ, 4ৰে পাৰিছোঁ, 2ৰে পাৰিছোঁ আৰু 1ৰেও পাৰিছোঁ। গতিকে এই 20ৰ উৎপাদক কি হ'ব? আমি কি সংখ্যাৰে হৰণ কৰিব পাৰিছোঁ? 1ৰে পাৰিছোঁ, 2ৰে, 4ৰে, 5ৰে, 10ৰে আৰু 20ৰে। গতিকে 20ৰ উৎপাদকবোৰ হ'ল 1, 2, 4, 5, 10 আৰু 20। এইটো আমি উৎপাদকটো এনেকৈ ক'ব পাৰোঁ, কোনো এটা নিৰ্দিষ্ট সংখ্যাক যিবোৰ সংখ্যা পূৰণ কৰি নিৰ্দিষ্ট সংখ্যাটো পোৱা যায়, সেই সংখ্যাবোৰক নিৰ্দিষ্ট সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয়। ধৰক আমাৰ নিৰ্দিষ্ট সংখ্যাটো হৈছে 20। 20ৰ উৎপাদকটো ওলাব লাগে। গতিকে আমি 20ক কি সংখ্যা পূৰণ কৰিলে 20 পাওঁ? চ' 1 আমি 20ৰ লগত পূৰণ কৰিলে 20 পাওঁ। 1, 2, 10ৰ লগত পূৰণ কৰিলে 20 পাওঁ। 4, 5ৰ লগত পূৰণ কৰিলে 20 পাওঁ। গতিকে এই আটাইকেইটা যিকেইটা আমি পূৰণ কৰি 20 পাওঁ, এই আটাইকেইটা সংখ্যাই 20ৰ উৎপাদক। চাওক, 1 এইটো এটা উৎপাদক, 2 এটা উৎপাদক, 4 এটা উৎপাদক, 5 এটা, 10 এটা, 20 এটা। এইটো চাওক, এইখিনি আমি 20ৰ উৎপাদক। সেই আগৰ নিচিনাকৈ হৰণ কৰা আৰু পূৰণ কৰা দুটা একেই আমি উৎপাদক পাইছোঁ। তাতো এইখিনি পাইছিলোঁ, ইয়াতো এইখিনিয়েই পাইছোঁ। তাৰপিছত চাওক, 24ৰ উৎপাদকবোৰ। 24ৰ উৎপাদকবোৰ আমি হৰণ কৰি কি পাইছোঁ? আৰু 24ক আমি 24ৰে হৰণ কৰিছোঁ, 12ৰে হৰণ কৰিছোঁ, 8ৰে হৰণ কৰিছোঁ, 6ৰে, 4ৰে, 3ৰে, 2ৰে, 1ৰে। এইকেইটা সংখ্যাৰ বাহিৰে আন কোনো সংখ্যাৰে 24ক আমি বাকী নোহোৱাকৈ হৰণ কৰিব নোৱাৰি। গতিকে এইকেইটা হৈছে আমাৰ 24ৰ উৎপাদক। আমি তলফালৰ পৰা লিখিছোঁ 1, 2, 3 এনেকৈ ধুনীয়াকৈ ইয়াত লিখিছোঁ। 1, 2, 3, 4, 6, 8, তাৰপিছত 12, 24। এইকেইটা হৈছে 24ৰ উৎপাদক। তাৰপিছত আমি সেই আগতে যে কৈছিলোঁ কি সংখ্যা পূৰণ কৰিলে 24 পোৱা যায়। চাওক, 24 কি সংখ্যাৰ পাইছোঁ? 1ৰ লগত পূৰণ কৰি পাইছোঁ, 2ৰ লগত পাইছোঁ, 3ৰ লগত, 6ৰ লগত, 4ৰ লগত, 6ৰ লগত, 8ৰ লগত এনেকৈ পাইছোঁ। গতিকে গোটেইকেইটা আমাৰ ৰিজাল্ট একেই ওলাইছে। 24ৰ উৎপাদকবোৰ হ'ল 1, 2, 3, 4, 6, 8 আৰু এইটো 12 হয়। এইটো মুচি গৈছে, 12 হ'ব। 12, 24। এতিয়া চাওক, 24 আৰু 36ৰ সাধাৰণ উৎপাদক। এতিয়া সাধাৰণ মানে কি? দুটাতে থাকিব লাগিব। চাওক, সাধাৰণ উৎপাদক কেনেকৈ ওলায় চাই লওক। 24ৰ উৎপাদকবোৰ মই লিখিছোঁ ইয়াত। 24ৰ উৎপাদকবোৰ মই লিখিলোঁ। একেটা হ'ল 24ৰ উৎপাদক। চাওক, 1, 2, 3, 4, 6, 8, 12, 24। তাৰপিছত 36ৰ উৎপাদক। এইকেইটা 36ৰ উৎপাদক। 1, 2, 3, 4, 6, 9, 12, 18, 36। এতিয়া সাধাৰণ মানে হ'ল দুটাতে কোনটো আছে? দুটা কোন? 1 ইয়াতো আছে, ইয়াতো আছে, 2 ইয়াতো আছে, ইয়াতো আছে, 3 ইয়াতো আছে, ইয়াতো আছে, 4 ইয়াতো আছে, ইয়াতো আছে, 6 ইয়াতো আছে, ইয়াতো আছে, 8 ইয়াত আছে, ইয়াত নাই, 9 ইয়াত আছে, তাত নাই, 12 ইয়াত আছে, ইয়াত আছে, 18 ইয়াত আছে, তাত নাই। গতিকে 24 ইয়াত আছে, তলত নাই। গতিকে এইকেইটা হৈছে আমাৰ
24 আৰু 36ৰ সাধাৰণ উৎপাদক 1 3 1 2 3 4 6 আৰু 12। এতিয়া গসাউ মানে গৰিষ্ঠ সাধাৰণ উৎপাদক, গৰিষ্ঠ মানে আটাইতকৈ ডাঙৰ, একেটা আছে দুটাতে আছে এইটো 1 2 3 4 6 12। এতিয়া গৰিষ্ঠ হ'ব লাগিব, কোনটো আটাইতকৈ ডাঙৰ আছে ইয়াৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ 12, গতিকে 12টো হ'ল এইটো 12টো হ'ল আমাৰ 24 আৰু 36ৰ গৰিষ্ঠ সাধাৰণ উৎপাদক। গৰিষ্ঠ সাধাৰণ উৎপাদক মানে আটাইতকৈ ডাঙৰ সাধাৰণ উৎপাদক। উৎপাদকৰ ধৰ্ম, এই ধৰ্মকেইটাকে মনত ৰাখিব, তেতিয়া আপোনাৰ বস্তুখিনি সহজ লাগিব। 1 নম্বৰ, 1 সংখ্যাটো সকলো সংখ্যাৰে উৎপাদক, কাৰণ যিকোনো সংখ্যাক আমি 1ৰ দ্বাৰা বাকী নোহোৱাকৈ হৰণ কৰিব পাৰি। 2 নম্বৰ, প্ৰতিটো সংখ্যাই নিজৰ এটা উৎপাদক, কাৰণ যিকোনো এটা সংখ্যাক সদায় নিজৰ দ্বাৰা বাকী নোহোৱাকৈ হৰণ যায়। 3 নম্বৰ, এটা সংখ্যাৰ আটাইতকৈ সৰু উৎপাদকটো হৈছে 1, এটা সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদকটো হৈছে সংখ্যাটো নিজেই। গতিকে আপোনালোকে এই 4টা ধৰ্ম উৎপাদকৰ এই ধৰ্মকেইটা মনত ৰাখিব, তেতিয়া আপোনাৰ গোটেইখিনি কথা সহজ লাগিব। এতিয়া চাওক গুণিতক। গুণিতক মানে হ'ল কোনো এটা সংখ্যাক গুণ কৰি যিবোৰ সংখ্যা পোৱা যায় সেই সংখ্যাবোৰক সেই সংখ্যাটোৰ গুণিতক বুলি কোৱা হয়। ধৰক 1 গুণ 2 গুণ 3 গুণ এনেকৈ বঢ়াই যাব লাগিব, তেতিয়া আমি যিবোৰ সংখ্যা পাম। এইটো চাওক 5ৰ 1 গুণ 5, 5 2 গুণ 10, 5 3 গুণ 15, 5 4 গুণ 20 এনেকৈ আমি লিখিছোঁ। এতিয়া চাওক এনেকৈ আমি বহুত লিখিব পাৰিম, 5 5 গুণ 25, 5 6 গুণ 30 আৰু বহুত লিখিব পাৰিম। সেইখিনি মই গোটেইখিনি লিখা নাই। ইয়াত চাওক এতেকে 5ৰ গুণিতকবোৰ হ'ল 5 10 15 20 আৰু বহুত আছে, 25 30 40 35 এনেকৈ বহুত ওলাব 5ৰ গুণিতক। তাৰপিছত 12ৰ গুণিতক, 12ৰ গুণিতক 12 1 গুণ 12, 12 2 গুণ 24, 12 3 গুণ 36, 12 4 গুণ 48, 12 5 গুণ 60 এনেকৈ আৰু বহুত আমি লিখিব পাৰিম। গতিকে 12ৰ গুণিতকবোৰ হ'ল 12 24 36 48, মানে কোনো এটা সংখ্যাক আমি পূৰণ কৰি বঢ়াই যাব লাগিব, গুণ কৰি বঢ়াই যাব লাগিব, তেতিয়া সেইবিলাকে হৈছে সেই সংখ্যাটোৰ গুণিতক। এইটো চাওক এতিয়া গুণিতকটো আমি বুজি পালোঁ। এতিয়া আহিল সাধাৰণ গুণিতক। সেই একে আগৰ নিচিনাকৈ 5ৰ গুণিতকবোৰ লিখিলোঁ। চাওক 5 10 15 20 25 এনেকৈ লিখিলোঁ। তাৰপিছত 12ৰ গুণিতকবোৰ লিখিলোঁ 12 24 36 48 60 72 84 এনেকৈ আমি আৰু আছে বহুত, গোটেইকেইটা মই লিখা নাই, এইখিনিলৈকে লিখিলোঁ। এতিয়া চাওক 5 আৰু 12ৰ সাধাৰণ গুণিতকবোৰ হ'ল, এতিয়া চাওক 5 সাধাৰণ দুটাতে থাকিব লাগিব, সাধাৰণ মানে দুইটাতে থাকিব লাগিব। ইয়াত 5 আছে, ইয়াত তলত নাই। তাৰপিছত 10 ওপৰত 10 আছে, ইয়াত তলত নাই। 15 নাই, ইয়াতো নাই। চাওক কোনটো আছে, এই 60টো ইয়াতো আছে, আকৌ 12ৰো গুণিতক হয়নে? তাৰপিছত এনেকৈ আমি যদি বঢ়াই যাওঁ তাৰপিছত 188 ওপৰতো পাম, ইয়াতো পাম। গতিকে এইকেইটা হ'ল 120 ইয়াতো পাম, ইয়াতো পাম। গতিকে সাধাৰণ গুণিতক 5 আৰু 12ৰ 60 120 180 এনেকৈ। তাৰপিছত আছে লঘিষ্ঠ সাধাৰণ গুণিতক, লহাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক। লঘিষ্ঠ মানে হৈছে আটাইতকৈ সৰু। এই সাধাৰণ গুণিতক আমি ইয়াত 3টা লিখিছোঁ, 3টাৰ ভিতৰত কোনটো আটাইতকৈ সৰু? 60টো আটাইতকৈ সৰু, গতিকে এইটো হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক। কাৰ? 5 আৰু 12ৰ লঘিষ্ঠ সাধাৰণ গুণিতক হ'ল 60। তাৰপিছত ইয়াত চাওক আৰু এটা লিখিছোঁ 6 আৰু 8ৰ লহাগু উলিওৱা। এতিয়া প্ৰথমতে কি কৰিছোঁ, আমি 6ৰ গুণিতক লিখিছোঁ। 6ৰ গুণিতক 6 12 18 24 30 36 42 48। তাৰপিছত 8ৰ গুণিতক লিখিছোঁ 8 16 24 32 40 48 আৰু বহুত আছে, মই সেইখিনি লিখা নাই। এতিয়া চাওক 6 আৰু 8ৰ লহাগু মানে কি আছিলে? লঘিষ্ঠ সাধাৰণ গুণিতক। লঘিষ্ঠ মানে আটাইতকৈ সৰু। ইয়াত চাওক সাধাৰণ গুণিতক আছে 6 ইয়াত নাই, 24 ইয়াত আছে, 24 ইয়াতো আছে। তাৰপিছত 48টো ইয়াতো আছে, ইয়াতো আছে। ইয়াৰ ভিতৰত কোনটো সৰু? 24টো সৰু। গতিকে লঘিষ্ঠ সাধাৰণ গুণিতকটো হ'ল 24। 6 আৰু 8ৰ লঘিষ্ঠ সাধাৰণ গুণিতকটো হ'ল 24। গতিকে আমি এনেকেই
দুটা সংখ্যাৰ বা তিনিটা সংখ্যাৰ চাৰিটা সংখ্যাৰ আমি লঘিষ্ঠ সাধাৰণ গুণিতক ওলাব পাৰিম। এতিয়া চাওক গুণিতকৰ ধৰ্ম। গুণিতকৰ কেইটামান ধৰ্ম আছে, কেইটা মনত ৰাখিব। 1 নম্বৰ, এটা সংখ্যাৰ আটাইতকৈ সৰু গুণিতকটো সংখ্যাটো নিজেই। 2 নম্বৰ, প্ৰতিটো সংখ্যাই একৰ গুণিতক। 3 নম্বৰ, এটা সংখ্যাৰ অসংখ্য গুণিতক থাকে। 4 নম্বৰ, প্ৰতিটো সংখ্যাই নিজৰ গুণিতক। 5 নম্বৰ, যদি ক সংখ্যাটো খৰ উৎপাদক হয় তেন্তে খ সংখ্যাটো কৰ গুণিতক হয়। এই ধৰ্মকেইটা আপোনালোকে মনত ৰাখিব। গতিকে আমি আজি এইখিনিকেই আমাৰ ভিডিঅ'টো শেষ কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চালে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনাক আকৌ এবাৰ ধন্যবাদ জনাইছোঁ। আপুনি যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আমি ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মোৰ ভিডিঅ'টো আজিলৈকে ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।